পাপা আজি লাজ কৰিছে চোৱা লাজ কৰিছে চোৱা কি কৰিব লাগিব এতিয়া মুখ ধুব লাগিব হয়নে লাজ কৰিছে হাঁহি দিয়া গুড মৰ্নিং লাজ কৰিছে কৈ পেলাই ঘূৰি দিয়া ক'ত ছোৱালী মাৰিছে মোক ছোৱালী নহয় বাবু কি কৈছা পেলাই চাই দিয়া কি কৈছা আমাৰিবা কি কৈছা কোৱাচোন মোক ধুবানে নাই এতিয়া দেখা পাইছে আপোনালোকে এযোৰ কাপোৰ লৈছোঁ আৰু এটা ডলি লৈছোঁ আৰু মণি গুটি লৈছোঁ আৰু এটা গুলি লৈছোঁ আৰু এইখিনি এটা দহিখিনি কৰিম আৰু আপোনালোকক